हेलो बंधु बान्धवीসকল মই কৃষ্ণাই আপোনালোকক সকলোকে কেইখনমান দুৰ্গা পূজাৰ ফটোৰে স্বাগতম জনাইছোঁ। এয়া চাওক আমাৰ তেজপুৰত হোৱা কেইখনমান পূজাৰ মণ্ডপৰ ফটো। থাম্বনেইল দেখি গম পাইছোঁ এই চাগে আপোনালোকে মই কি আজি ৰেচিপি দেখাব খুজিছোঁ। হয়, আপোনালোকে ঠিকেই গেছ কৰিছে, মই হাঁহৰ মাংসৰ ড্ৰাই ফ্ৰাই কেনেকৈ বনায় সেইটোকে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিব খুজিছোঁ। সকলোৱে চাগে খাইছেই হাঁহৰ মাংস ড্ৰাই ফ্ৰাই কেনেকৈ খায়। মই আজি অকণমান বেলেগকৈ বনাইছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাই যাম। মই বনোৱা হাঁহৰ মাংসটো বনাবৰ কাৰণে অকণমান নিমখ দিলোঁ, 300 গ্ৰামমান মাংসত নিমখ হালধি আৰু 1 চামুচমান তেল দি মেৰিনেট কৰি ৰাখিলোঁ। এনেকৈ মেৰিনেট কৰি ৰখাটো খুবেই প্ৰয়োজনীয়, যাতে মাংসৰ ভিতৰত গোটেইখিনি ফ্লেভাৰ সোমাই যায়। এনেকৈ আপোনালোকে 20 বা 25 মিনিটৰ কাৰণে ৰাখিব পাৰে আৰু সেইখিনি সময়তে আলু, পিঁয়াজ, আদা নহৰু বাকলি গুচাই ধুনীয়াকৈ ধুই পখালি কাটি বাছি ল'ব পাৰে। সেইখিনি সময়তে আপোনালোকে ধুনীয়াকৈ টাইমটো মেনেজ কৰি আৰামছে বনাব পাৰে। এয়া চাওক, এতিয়া মই কেৰাহী এখনত তেল গৰম কৰিম অলপমান। তেলটো পূৰা গৰম হ'বলৈ দিম, তাৰপাছত মাংসখিনি মই ঢালি দিম। মই একেবাৰে কম তেলত বনাইছোঁ, দেখিছেনে? 2-3 চামুচমান তেল দিছোঁ। তাতে আপোনালোকে মাংসখিনি ঢালি দিব। প্ৰথমে আদা নহৰু পিঁয়াজ মছলা একো দিয়াৰ দৰকাৰ নাই, প্ৰথমে মাংসখিনি ধুনীয়াকৈ ভাজি ল'ব। যিহেতু আমি ড্ৰাই ফ্ৰাই কৰিম, মাংস যদি পিঁয়াজখিনি আগতে দিয়া যায় পিঁয়াজখিনি জ্বলি যাব, কিয়নো হাঁহৰ মাংসটো অকণমান বেছি সময় ভাজিব লাগে বেলেগ মাংসবিলাকতকৈ। সেইকাৰণে এনেকৈ কৰি আপুনি হাঁহৰ মাংসটো 10 মিনিটমান ভাজি ল'ব। হাঁহৰ মাংসৰ যিখিনি তেল শুহি লৈছিলে সেইখিনি এৰি দিলে, দেখিছেনে? হাঁহৰ মাংসৰ পানীখিনিও শুকাই গ'ল। এতিয়া মই এইখিনি তেলতে কাটি থোৱা জলকীয়া কেইটা মই এড কৰি দিলোঁ, যাতে গোন্ধটো ধুনীয়া আহে। তাৰপাছত মই পিঁয়াজখিনি এড কৰি দিলোঁ। পিঁয়াজখিনি এড কৰাৰ পাছত মই মাংসখিনিৰে পিঁয়াজখিনি কভাৰ কৰি দিম, যাতে গাপত সিজি যায় আৰু মাংসখিনি তলত লাগি জ্বলি নাযায়। 3-4 মিনিটমানৰ পিছত মই আকৌ ধুনীয়াকৈ গোটেইখিনি লৰাই দিলোঁ। এতিয়া লৰাই হোৱাৰ পাছতে মই আলুখিনি এড কৰি দিলোঁ, কিয়নো আলুখিনিও সিজিব লাগিব। আলুখিনি দিয়াৰ লগতে মই অকণমান নিমখ আৰু হালধি দিলোঁ, আলু আৰু পিঁয়াজৰ জোখাৰে, কিয়নো আগত যিখিনি মই নিমখ হালধি ইউজ কৰিছিলোঁ সেইখিনি অকল মাংসখিনিৰ কাৰণেহে আছিলে, সেইকাৰণে মই আকৌ নিমখ আৰু হালধি ইউজ কৰিলোঁ। এতিয়া আদা নহৰু অকণমান দিলোঁ, দি পেলাই অকণমান ভাজি মই আকৌ ঢাকোন লগাই থৈ দিম। আপোনালোকে এনেকৈ বনাই পেলাই চাবচোন, বহুত টেষ্টি লাগে খাবলৈ। সাধাৰণতে হাঁহৰ ড্ৰাই ফ্ৰাই বনালে পিঁয়াজটো কমাই দিয়া যায়, তাতে হাঁহৰ মাংসটো খুব বেছি ড্ৰাই হয়। মই তেনেকৈ খোৱাতকৈ এনেকৈ খাই বেছি ভাল পাওঁ, মচলাটো ধুনীয়াকৈ লাগি থাকে গাত। সেইকাৰণে আপোনালোকে যদি এনেকৈ খাই পোৱা নাই, ৰেচিপিটো নিশ্চয় ট্ৰাই কৰিব। এয়া চাওক, আলুখিনি সিজিলেই আপোনালোকে এইটো যিটো পজিশ্যন পাব, এই সময়তে আপোনালোকে ঢাকোন লগাই অকণমান জিৰা আৰু জালুক দি পেলাই অকণমান লৰাই ঢাকোনখন মাৰি থৈ দিব আৰু ফ্লেমটো অফ কৰি দিব। মই অকণমান পিঁয়াজটো কেৰামেলাইজ হোৱালৈকে থ'ম, যাতে ধুনীয়াকৈ মাংসৰ লগত মছলাখিনি লাগি যায়, সেইটো কাৰণে। এতিয়া মই ঢাকোনখন লগাই দিম, 5 মিনিটমান ৰাখিম আৰু মই ফ্লেম অফ কৰি দিম। এয়া চাওক, 5 মিনিট ৰখাৰ পাছতে গোটেই পিঁয়াজখিনি কেৰামেলাইজ হৈ মাংসত ধুনীয়াকৈ লাগি ধৰিলে। খাবলৈ বেছি টেষ্ট লাগে, মছলাৰ টেষ্টটো বেছি ধুনীয়াকৈ আহে তেতিয়া। এনেকৈ কৰি ৰাখি এতিয়া মই গৰমে গৰমে এখন প্লেটিং কৰিম। এয়া চাওক, ধোঁৱা ওলাই আছে, ইমান ধুনীয়া গোন্ধাইছিলে মাংসখিনি। আৰু হাঁহৰ মাংস বনাওঁতে মিট মছলা, গৰম মছলা, চিকেন মছলা, মটন মছলা একো ইউজ নকৰিব, একো ইউজ নকৰাকৈ বনাব, তেতিয়া বেছি টেষ্টি লাগে। হাঁহৰ মাংসৰ ফ্লেভাৰটো তেতিয়াহে আহে। আৰু অকণমান পিঁয়াজেৰে মই গাৰ্নিচিং কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। এনেকৈ আগলৈ মোৰ ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ইমানতে এৰিলোঁ।